নমস্কাৰ বন্ধু আৰু মোৰ এই ভিডিঅ'টো মোৰ ভাইৰেল হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱা ব্লগিং কৰিবলৈ মানে বহুত ভাল লাগে তাৰ বাবে ওলাইছোঁ আজি ৰাতিপুৱা মানে ব্লগিং ষ্টাৰ্ট কৰোঁ চাওক ৰাতিপুৱা একেবাৰে চুনচান মানুহ কোনো নাই এতিয়া কেইটা হৈছে টাইমটো চাওঁ ৰ টাইম 5:48 এইয়া চাওক মানুহ কোনো নাই ঠাই নাই মানুহবিলাক মানে পানী চানী নাই একেবাৰে ধানবিলাক হ'ব নাই যেনে তেনে লগাইছিলেহে আৰু এয়া ধানবিলাক উঠিবলৈ পৰা নাই কেনেকুৱা দেখি আছে মাটিয়ে দেখি পায় একেবাৰে চব বন বুজি গ'ল মানে নাই আৰু গাইছ মানে আমাৰ পথাৰতো গৈ দেখুৱাই দিম কেনেকুৱা হৈছে ৰাতিপুৱা মানে ঠাণ্ডা যে এইকাৰণে ভাল ব্লগিং ষ্টাৰ্ট কৰিবলৈ মানে ব্লগিং জগিং কি হ'লেও ভালেই আৰু মানে একেবাৰে দেখুৱাই দি আছো সেউজীয়া পথাৰখন পানী একেবাৰে কেনেকুৱা হৈ আছে চব বন ইমান বন গাইসকল মানে মই পথাৰত আহি এনেকুৱা দুখ লাগিলে নহয় বন এনেকুৱা হৈছে পানীও নাই ওপৰৰ আৰু মাটি পুৰা ফাটি গ'ল মানে একেবাৰে বন এইফালে চাওক এনেকুৱা বন হৈছে জুম কৰি দেখুৱাই দি আছো এইয়া একেবাৰে মাথাত গৈ আহো এবাৰ এইফালেতো চাওক একেবাৰে ৰঙা পৰি গ'ল ধান উঠিবলৈ পৰা নাই মানে যেনেকা লগাইছে এনেকৈ আছে এইয়া চব বন একেবাৰে পানী এডোখৰ অলপ আছে আৰু একেবাৰে শুকাই গ'ল এইবছৰ আৰু বন একেবাৰে কি কৰো উপায় নাই মানে ডাঙৰো হোৱা নাই ইমান উঠালেতো উঠাব পাৰিলে হয় এয়া চব বন এইকেইটা কাহ মানে এতিয়া কুঁৱলী পৰি আছে যে ৰাতিপুৱা সেইকাৰণে কাহ হং হৈ আছে মানে
গলাত মানে অলপ খুজুতি ধৰি আছে। একেবাৰে মাথালৈকে গৈ আহো। একেবাৰে হোৱাই নাই, মানে পানী নাই, একেবাৰে কি কৰিম, চব পানী নাই। বন্ধুসকল, মোৰ চেনেলত নতুন হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো ৰঙা বটনটো দবাই দিব আৰু অল নটিফিকেশ্যনটো বেলটো অল নটিফিকেশ্যন চেলেক্ট কৰি ল'ব আৰু ফেচবুকত চাইছে যদি পেজটো শ্বেয়াৰ কৰি দিব। লগতে ভিডিওটো এটা और वो जो लाल वाला लाइक बटन है कर उस पे भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।